ঐ নাহৰ ফুল ফুলি বৰৈ বতৰ এ ধুলত চাপৰ মাৰি ধুলিয়া ওলালে ঐ গছকত ভাঙি যাওঁ যতৰ। হাই গাইজ, সকলোকে পোনপ্ৰথমে পূজাৰ শুভেচ্ছা জনাইছো। বহু দিনৰ বিৰতিৰ পিছত এই ভিডিঅ'টো কৰিবলৈ লৈছো। যেনেকে মামৰে ধৰাৰ নিচিনা হৈছে ভিডিঅ'বোৰ। তথাপিও আজি পূজা চাবলৈ ওলাই আহিছো, ৰাইজে ওলাই আহিছে, বহুতো ভিৰ দেখিছে আপোনালোকে। এইবোৰ দেখাইছো ৰ'ব, এইবিলাক ওলাই আহিছে। এতিয়া বৰ্তমান আছো মই ৰূপাই চাইটিঙত। এতিয়া ৰূপাই চাইটিঙৰ পৰা ডুমডুমালৈ যাম। যদি ডুমডুমাত কেনেকুৱা হৈছে পূজা তাকে চাম, যদি ভাল হৈছে আপোনালোকক দেখাম। ইমানেই আৰু, যদি বেয়া হৈছে নেদেখাওঁ। গতিকে ভিডিঅ'টো শেষলৈকে চাই থাকিব, দেখি থাকিব পূজা। ফটো মৰা নাই, ভিডিঅ' কৰি আছিলো। क्या कर रही हो? किसके साथ कॉल लगा रही हो? भाई ফাইনেলি ডুমডুমা পাই গ'লহি আৰু এইখনেই হৈছে ডুমডুমা। আপোনালোকে পূজা চাবলৈ ৰেডি নে মোৰ লগত? অ'কে, ৰেডি যদি ব'লক একেলগত পূজা চাওঁ। সৰু সুৰাকৈ ইয়াত এটা পাতিছে পূজা, মানে মণ্ডপ কি সৰু সুৰাকৈ বনাইছে আৰু কেনেকৈ পাতিছে ৰস্তু নেচাওঁ। ইয়াত মেইন টাউন কমিটি ফিল্ডত যাম, তাতে চাম পূজা। আপোনালোকে দেখিছে টাউনত কেনেকুৱা এটা অৱস্থা হৈছে। হিমন্ত মামাই যি ক'লে যে কিবা এটা কৈছিলে, কি বুলি কয়, টাউনত দুজন উঠিব নোৱাৰিব ল'ৰা, তাৰপিছত নামি দিবলগীয়া হৈছে। সেইটোৱে আৰু টাউন, এইখিনি পূজা এইবিলাক সৰু সুৰাকৈ অলপ অলপ হৈছে, সেইকাৰণে অলপ অলপ নামি দিবলগীয়া হৈছে আৰু পুলিচৰ হেৰিয়তো মানিব লাগিব ন, বুজিলে দিগদাৰ হয়। সেইকাৰণে সেইটোৱে আৰু চবেই চাইছে, পাব্লিক হেৰিটো কি আৰু চাই থাকক। ডুমডুমা টাউন ফিল্ডত কেনেকুৱা ধৰণে অনুষ্ঠিত হৈছে আপোনালোকে দেখিবলৈ পাব। অলপ দেখাই আছোঁ। এতিয়া মই বস্তু এটা দেখিছোঁ হা, ব্লগাৰ এটা বহুত দিনৰ মূৰত লগ পাইছোঁ, জিতেন গোসাঁই। বহুত দিনৰ মূৰত হঠাৎ লগ পাইছোঁ, ৰিয়েকশ্যন হয়। দুইটা ব্লগাৰ দুইটা পাই গৈছোঁ। কেনেকুৱা খবৰ? বছ বঢ়িয়া বঢ়িয়া। হাই এভৰিৱান। তাৰপিছত এইটো হৈছে আমাৰ অসমীয়া ব্লগিং কৰে, আৰু এইজন হৈছে হিন্দী ব্লগ কৰে। আৰু দুইটা একেলগতে ভাল, প্ৰথমবাৰৰ কাৰণে লগ পাইছোঁ, লগ পাই খুব ভাল লাগিলে আৰু একেলগতে চাম পূজা। ডুমডুমা কি হৈছে নাজানো, কিন্তু হ'লেও যি হৈছে, সীমিত হ'লেও বেছি হ'লেও আপোনালোকক দেখাম আৰু। প্ৰথমৰ পৰা ষ্টাৰ্টিং কৰিলোঁ যেতিয়া ব্লগিং কমপ্লিটে কৰি দিম। চাই থাকক আপোনালোকে, লাইভ দেখাই আছোঁ ডুমডুমাৰ পৰা। ভাই বহুত ভাল লাগিলে, মানে বহুত দিনৰ মানে ভাবিব পৰা নাই, মানে ভাবি নোপোৱা হঠাৎ লগ পাই গ'লোঁ, ভাল লাগিল তাহাঁতক লগ পাই। আৰু কিবা কাৰণৰ কাৰণে অলপ গৈছে আৰু আপোনালোকক অলপ পূজা দেখাইছোঁ অলপ। আৰু মই এতিয়া আছোঁ বৰ্তমান ডুমডুমাৰ মেইন টাউন ফিল্ডত। আৰু টাউন ফিল্ডত নাজানো এতিয়া বহুত দিন প্ৰথমতে অহাই নাই। একেবাৰে শেষতহে মণ্ডপবোৰ বনাইছে, আৰু ইয়াতে বনাইছে নে ক'ত বনাইছে নাজানো। ইয়াতে এখন মণ্ডপ দেখিছোঁ টাউন ফিল্ডৰ, মেইন টাউনৰ, আৰু ইয়াত আনকালে ভালকৈ পাতে। আৰু এতিয়া এখনে সৰু সুৰাকৈ পাতিছে, দেখাই আছোঁ ৰ'ব লাষ্টত। আপোনালোকে বহুতে জানে নে নাজানে নাজানো, ডুমডুমাখনক চাহ নগৰী বুলি জনা যায়। আৰু এই ফিল্ডখনৰ এটা ঐতিহাসিক মুহূৰ্ত জড়িত হৈ আছে। এই ফিল্ডখন ব্ৰিটিছৰ দিনত স্কটিছ চাহাবসকলে বনোৱা প্ৰথমখন অসমৰ ভিতৰত বনোৱা ফুটবল ফিল্ড, মানে ঐতিহাসিক এটা সম্পৰ্ক জড়িত হৈ আছে। তো আপোনালোকে দেখিলে এখনেই হৈছে ডুমডুমাৰ টাউন ফিল্ডৰ পূজা মণ্ডপ। কেনেকুৱা দেখিলে সৰু সুৰাকৈ সীমিত হিচাপে পাতিছে যদিও, তথাপিও আৰু যিখিনি ভক্তৰ কাৰণে সুবিধাখিনি ৰখা হৈছে, পানী ৰখা হৈছে, এইবিলাক হেৰি পলক লগোৱা হৈছে, কেনেদৰে সজাগ হৈ থাকিব, মাস্ক পৰিধান কৰিব,
কি বুলি কয় সামাজিক দূৰত্ব মানি ল'ব এনেকুৱা ধৰণৰ ফলক লগাই পেলাই সজাগতা অনাৰ চেষ্টা কৰিছে আৰু এইটো ভাল পদক্ষেপ বুলি ক'ব লাগিব আৰু ভিডিঅ'টো নাজানো কিমানখিনিলৈকে কণ্টিনিউ কৰিব পাৰিম আপোনালোকে চাই থাকিব আৰু হঠাৎ এজন ইউটিউবাৰ লগ পালোঁ কেপি আপোনাৰ কি বুলি আছিলে কেপি লাইফ বুলি এটা চেনেল আছে আপোনালোকে যদি নতুনকৈ আহিছে কাকপথাৰে হয় আমাৰ এই ওচৰৰে হয় আশে পাশে চেনেলটো ছাবস্ক্ৰাইব কৰি ল'ব চাব পাৰি কেনেকুৱা ধৰণৰ ব্লগ আপলোড কৰে আপুনি মই বেছিকেলি আপোনাৰ প্ৰমোশ্যনৰ ভিডিঅ'বিলাক যাওঁ বাহিৰত শ্বুটিঙৰ তাৰপিছতে আৰু আপোনাৰ ধৰি লওক কোনোবা এখন কিবা ঠাইলৈ গৈছোঁ তাত ফুৰিবলৈ সেই ঠাইবিলাক এক্সপ্ল'ৰ কৰে তেওঁলোকে তেওঁ ট্ৰেভেল ভিডিঅ'জ বনাই বুলিয়ে ক'ব লাগিব নেকি নহয় আৰু আপুনি কি এজন সাংবাদিকো টাইপৰ মাস্ক লগা দেখাইছে প্ৰতিটো লাইভ এটা নিউজ পৰ্টেলৰ সাংবাদিক হয় অঁ আচ্ছা আৰু বন্ধুক হঠাৎ ডুমডুমা পূজা মণ্ডপ লগ পালোঁ ভাল লাগিল দিয়ক ভাল লাগিছে নতুনকৈ সৰু ৰাকে ঠিক আছে থেংক ইউ আহিছোঁ भर के झीले पल लगता है आजकल दौर अपना आएगा यारो जो खुद पे हो यकीन तो जिंदगी हंसी तुझे कल बुलाएगा यारो जी भर के झीले पल लगता है आजकल दौर अपना তো ৰাইজসকল ভিউৱাৰ্ছসকল ছাবস্ক্ৰাইবাৰসকল আজি আছিল এই ভিডিঅ' ডুমডুমাৰ পৰা আপোনালোকৰ দুখন পূজা মণ্ডপ দেখাবলৈ চেষ্টা কৰিলোঁ এখন ডুমডুমা বংকীয় দুৰ্গাৱলী কি বুলি কয় এখন তাকেই আৰু এখন ডুমডুমা টাউন ফিল্ডৰ পৰা ইমানো বেয়া নাই লগা আজি ভক্তসকলে ভক্তপৰায়ণ লোকে পূজা অৰ্চনা কৰি আছে কিন্তু মণ্ডপবোৰ সীমিত হ'ব পাৰে পূজা কোনোমতে হীন নহয় গতিকে আজিৰ ভিডিঅ'টো ইমানেই আছিল আৰু আজি ভিডিঅ'টো ইমানে দেখাব ইয়াৰ পৰা ডুমডুমাৰ টাউন ফিল্ডৰ পূজা মণ্ডপৰ পৰা গতিকে আকৌ এটা ভিডিঅ' সোনকালে লগ পাই পঠাই দিলোঁ আৰু তেনেহ'লে আজিলৈ এৰিছোঁ ধন্যবাদ জয় অসম এনজয় টু মি